প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? জৱাহৰলাল নেহৰু। নাগাচাকি আৰু হিৰোচিমা চহৰ দুখন ক'ত অৱস্থিত? জাপানত। ভাৰতবৰ্ষই স্বাধীনতা কেতিয়া লাভ কৰিছিল? 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ৰ পৰাই প্ৰচেষ্টা চলিছিল। আচ্ছা। আৰু 1947 চনৰ 15 আগষ্টত সফলতা লাভ কৰোঁ। গুড। মংগল গ্ৰহত প্ৰাণী থকাটো আপুনি বিশ্বাস কৰেনে? হয়, বিজ্ঞানীসকলেও তাকেই ভাবিছে, কিন্তু এতিয়াও পৰীক্ষা নিৰীক্ষা চলি আছে। অ'কে, ঠিক আছে। দয়া কৰি মোক উত্তৰকেইটা ক'ব নেকি বাৰু? মোৰ মানে অকণমান সুবিধা হ'ব আৰু। ঠিক আছে বাৰু, ঠিক আছে। প্ৰথম প্ৰশ্নটোৰ উত্তৰ জৱাহৰলাল নেহৰু। আচ্ছা, আপোনাৰ নাম? জৱাহৰলাল নেহৰু। আপোনাৰ ঘৰ ক'ত? জাপানত। হেৰি, আপোনাৰ জন্ম কিমান চনতহে? 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ৰ পৰাই প্ৰচেষ্টা চলিছিল, কিন্তু 1947 চনৰ 15 আগষ্টতহে সফল হওঁ। আপুনি পাগল নেকি হে? বিজ্ঞানীসকলেও তাকে ভাবিছে, কিন্তু এতিয়াও পৰীক্ষা নিৰীক্ষা চলি আছে।